কেইটা এইখিনি হালধি তৰকাৰী লগত খাব লাগিব হালধি তৰকাৰী নবনোৱা কাৰণে দালি দি আছে দালি খামি নমস্কাৰ ভালনে সকলোৰে মোৰ ভালে আৰু এয়া দেখিছেনে হাতুৰি খৰাহি লৈ একদম ৰাতিপুৱাই হালধি বাৰীলৈ আহিছোঁ দেউতাই হালধি তৰকাৰী বনাবলৈ দি আছে বহুত দিন গালি দি আছে হালধি তৰকাৰী খাওঁ বুলি কিন্তু বনোৱা নাই আজি ভাল মাছে সেইকাৰণে ভাবিছোঁ মানে হালধি তৰকাৰী বনাই দিওঁ আৰু ভাল মাছ আনিছিলে কেইটামান কিনি আৰু মই আহিছোঁ এতিয়া হালধি খান্দিবলৈ আৰু আপোনালোকে ভিডিঅ'টো চাওক দেই কি কুকাই দেখিছেনে বহুত ডাঙৰ ডাঙৰ হালধি ওলাইছে তুমি আঁতৰি দিয়া কণী আঁতৰি দিয়া দেখিছেনে এজোপাতে ইমান ডাঙৰ ডাঙৰ হালধি ওলাইছে খান্দি লৈ যদি এজোপা ফুটে এজোপা খান্দি দিওঁ নাই ন আমাৰ আগতে বহুত ডাঙৰ হালধি বাৰী আছিলে এতিয়া নকোৱা হ'লে মাই গড সেইখিনি হালধি এজোপাতে ইমানখিনি ওলাইছে ঠিক আছে সেইখিনি পালোঁ হালধি দেই আৰু এয়া দেখিছেনে হালধিখিনি গুচাই একদম চাউল তিয়াই ধুনীয়াকৈ মই তৰকাৰী বনাবলৈ ৰেডি কৰি লৈছোঁ কিন্তু আজিৰ ভিডিঅ'টোত মই তৰকাৰীখন কেনেকৈ বনালোঁ নিদিওঁ আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব যে সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই আজিলৈ আহিছোঁ বাই বাই এফালে আকৌ দেউতাই আৰু ভণ্টিয়ে ভাত খায়